Hello guys, welcome to my Kemba vlog. আকৌ এটা নতুন সুন্দৰ vlogৰ সৈতে আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। তো আজি বেলেগ কাম নাই মানে গাইস, এনে আৰু কলেজ নাযাওঁ, কোৱাত কিবা যাম, এনে নৰ্মেল vlog এটা দিয়া বুলি ভাবিলো। পুৱা উঠছো জাষ্ট, এতিয়া বাজিল 9টা মান বাজছে কিজানি। ক'ৰবাত যাই আছো, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, চাই থাকা আৰু। আমাৰ বস লাগি আছে, লাগ গাইছ ফাইনেলি মই ওলাই দিলোঁ। মানে কি হ'ব গাইছ, হঠাৎ আকৌ লাগি ৰাস্তাৰ পৰা হ'ব। এতিয়া মই ওলালোঁ আৰু এতিয়া মই যাই আছোঁ। আমি যাম গাইছ এণ্ট্ৰকত যাম। আহা গাইছ এনেকৈ আহি আছোঁ আৰু কিনো কৰিম গাইছ, স্কিপ নকৰিব গাইছ। এটা কি বেয়া হৈছে, ডাঙৰ গাড়ীবিলাক খাৰা কৰি দিছে দেখোন। কিবা পাইপৰ হেৰি কৰিছে, গিলাক ফান পাইপ। এই গাইছ এনেকৈ লাহে ধীৰে যাই আছোঁ দে আৰু বোলো যাই থাকোঁ। মোৰ আগত অসভ্য বস্তু আগত আহিব, এইবোৰ কি মানে? আৰে ইয়াৰ লেডিজ ফাৰ্ষ্ট, লেডিজজনী মানে গাড়ী চলাইছে, বিশ্বাস কৰিব নোৱাৰি। ঘূৰে আহি আছে, কিয়া চলাই গেছি চকৰি। ইয়াৰ কি চাৱনি এটা দিছে গাড়ী চকৰিটো, ভাল লাগেতো আমাক। আহি গাইছ একদম আনি তাক আনি যেনে কোনো নাই, তাতে এনেকৈ বহি আছো, উপায়টো নাই। ফোন চোন নকৰবি, নকৰি হ'লে লৈ আহিবি 10,000 দিয়া গাইছ। আৰু বহি থাকোঁ, তেতিয়াহে চাওঁ আয়োজন ভালে গ'লাল আৰু ধৰ আৰম্ভ হয় আৰু ধৰ অলপ এটা ভাত খাইছোঁ বুঢ়া অলপ গোলা চোলা দিছে, খাই লওঁ। গাইছ তাৰপৰা তাৰমানে ওলাই আহিলোঁ দুয়োটাই, আৰু ভাত পানী খাই আহিছে। তথাপিতো কি খাইছে গাইছ, চাহৰ লগত দিয়ে নাস্তা। আৰু এতিয়া আমি এনেকৈ যাই আছোঁ। এইবাৰ যাম গাইছ বেজেৰা, আৰু বঢ়িয়া বুঢ়া তামোল এখন খাইছোঁ, একদম মজা লাগছে। তো বোলো যাই লওঁ গাইছ। আমাৰ এতিয়া গাড়ীটো মানে তেলটো শেষ হৈছে, এতিয়া ৰঙামাৰী যাই পাওঁ নে নাপাওঁ তেল দি। ইমান সুন্দৰ ৰাস্তা, মানে পিট পেলোৱা বেয়াই লাগে, হ'লেও মই পেলামেই, কাৰণ মই ভাল বস্তু বেয়া কৰি ভাল পাওঁ গাইছ। আহি পেলাই বেজেৰা পাই গ'লোঁ। এইয়া বেজেৰা উচ্চতম মাধ্যমিক বিদ্যালয়। গাইছ চকৰি দেখছি না কি সুন্দৰ বিয়া চিয়া আছে নেকি? এইটো এটা ৰকম গাইছ, এটা বিয়া চিয়া আছে কিজানি, কি সুন্দৰকৈ গোটা সাজি কাচি ওলাই আহিছি। আমি এইগিলাক ঘৰ আৰু এটা লৈ যা, আৰু ঘৰত বিয়া পাতি গাইছ। গাড়ীত মানে তেল নাই, গাড়ীত তেলটো ভৰাই লওঁ, ভৰাই কিনে আকৌ যাই আছোঁ গাইছ। আমি মানে এনে ঘূৰিব অহা নাই, এটা কাম আছিল, কামটো কৰিব আহিছোঁ।
এতিয়া তুমি গোটাত আছো আৰু এটাই মহাপ্ৰসাদটো গ্ৰহণ কৰি যাওঁ বুলি ভাবিছোঁ কিবা কৰে দেই নে নেদেই বা তো গাইছ আমি মানে তাত ভাত পানী মহাপ্ৰসাদটো খাই পেলাই ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ এইফালে গধূলি হ'ল আৰু মোৰ কেমেৰা বেয়া আপোনালোকে দেখা নাপাব মই দেখাব চেষ্টা কৰিম এতিয়া আপোনালোকে দেখা নাপাব তাত সময় নেটখোৱাই ভাল ডাইৰেক্ট ঘৰত গৈ পেলাই লগ ধৰিছোঁ ইমান টাইম পাম যাম একো নহয় মোক ক'ব অলপ 20 रुपये দিম বাপ ওলাই আৰু লাহে যাই আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকক মই ঘৰত যাই লগ কৰিছোঁ তো গাইছ আহি পেলাই ঘৰ পালোঁ আৰু একদম মানে গাইছ দেহাটো বেয়া লাগছে স্কুটি পিছফালে উঠি পুৰা আৰু মানে গাইছ কি হৈছে মই পৰহি খেলা খেলিছিলোঁ ক্ৰিকেট পৰহি মানে খেলোঁ হয় কিন্তু পৰহি খেলিলোঁ পৰহি খেলা নাছিলোঁ গাইছ কালি খেলিলোঁ খেলি পেলাই আকৌ আজি নেখেলোঁ দেহাটো পূৰা বিষ হৈছে একদম ভাগৰ লাগছে তো কালি আৰু এটা জেগাত যাই আছোঁ পৰহি আপোনালোকৰ পুৱা ব্লগটো পাই যাব তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু অলপ গাইছ শ্বেয়াৰটো বেছিকৈ কৰিব ছাবস্ক্ৰাইব কৰিব কিবা যদি সুধিব লাগে কমেণ্টত জনাব আৰু ডিছক্ৰিপশ্যনত মোৰ ইনষ্টা আই ডি দিয়া আছে ফ'ল' কৰি ল'ব তাত মই এতিয়া মৃগাংক বুলি আছে তো আজি এসছো গাইছ जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए